आसाम सरकारा मोनद' हारिनि एसटि होनो थांगासिनो। नाथाय बिनि सायाव सोर खुगा बेखेवगोन? ट्राइबेलफोरनि एमएलए, मन्त्रि, स्पिकार, एमपि गोबां दं आरो बिटिसिनि चिफ इएमफोरा मानो बिनि सायाव गोख्रों राव बुंनो हायाखै? ना जौगानाय हारिफोरनो एसटि होमारनोसै नामा गाव गावनि गादिखौ गोमाजानो गिनानै? खौसेथिनि आंखालाव जोंनि राजखान्थि मोन्थायखौ फोजोबना लासिगोन नामा? एबसुनि आफादगिरि दिपेन बर'नि खौरां बिजोङाव फोरमायनाय बायदिब्ला आसाम आयेन आफादनि जथुमायाव बोखावजायै गवालपारा जिल्लानि मरान मटकफोरखौ गोदानै एसटि थिसननायनि पजिटिभ रिकमेन्डेसन लाहार फाहार खालामगासिनो होननानै सुलुङाव मोनथिदों होननानै फोरमायो। जौगानाय हारिनि एसटि होयोब्ला थाखानाय एसटिफोरा गोमालांगोन। फारसेथिं बोखावजायै गवालपारा जिल्ला बुङोब्ला बिटिसिनि क'क्राझार आरो चिरां जिल्लाया गोग्लैगोन। अब्ला बिथांमोनाबो गोबां मुंख्लं जानानै मोननाय बिटिसि एबा द'थि फारिलाइनि गोहो आरो मोन्थायखौ मोननो हासिगौ। अब्ला बर'फोरनियाव बिटिसिनि गोहो आरो राजखान्थि मोन्थाया थागोन ना थाया? नाथाय बिनि सायाव आथिखालनि हाग्रामा महिलारि खुंथाया मा राहा लागोन समाजा फोरमायसिगोन। জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা, একো ইফেক্ট নকৰাকৈ ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ। কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে, কথা সেইটোৱে। আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামত আমি NOC দিছে। বাছ কাইলৈ মাজত এইটো চৰকাৰ গঠন কৰিব একেলগে খেলি পেলাই, এইকেইটা আৰু কংগ্ৰেছত কি হ'ব এই ক্ষেত্ৰত? নাই, আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি বিটিচি নিৰ্বাচনত আমি BPF অকলে নিৰ্বাচন খেলিছিল, হয় চৰকাৰো গঠন কৰিছে। এতিয়া চৰকাৰ গঠন কৰাৰ সময়ত আমি বিজেপিক একেলগে লৈছোঁ, বিজেপি আৰু আমাৰ BPF দল একেলগে চৰকাৰ চলাই আছোঁ। এতিয়া এই ৩-৪ দিনৰ ভিতৰতে বিজেপিৰ পৰা যিটো 2জন EM সেইটো দিয়া হ'ব আৰু বিজেপিৰ পৰা এজন ডেপুটি স্পীকাৰ সেইটো দিয়া হ'ব। মুঠতে আমি আগন্তুক যিটো 2026 যিটো MLA ইলেকশ্যন হ'ব, ইয়াত অকল BPF বিজেপি নহয়, AGPও আছে আৰু সৰু সৰু দল বহুত আছে। মুঠতে NDA এলায়েন্স অসমত চৰকাৰ হ'ব, কথা সেইটোৱে। আৰু 100% আমি এবছলিউট NDA চৰকাৰ কৰিব। গগৈ যিটো কংগ্ৰেছৰ লগত মিলি কোন তিনি গগৈ অখিল, এইটো আপাৰ আছামৰ কথাটো মই একো নকম। এইটো গোটেই আমি অকল আমি বিটিচি বা লোৱাৰ আছামৰ কথাটো মই জানো। মুঠতে এইবাৰ NDA হিচাপে লোৱাৰ আছামত বহুত আসন লাভ কৰিব। য'ত কংগ্ৰেছে চিট লৈ আছিল সেইবিলাক বিজেপি তাত যাব। তেতিয়া